মাংসখিনিত ভালকৈ পিঁয়াজ, আদা, নহৰু, নিমখীয়া জলকীয়া সানি লৈছোঁ। এইখিনি আলু, এইখিনি ক'লা কচু। ইয়াত এটা নতুন ৰেচিপি দি বনাম। ইয়াত পিঁয়াজ, নহৰু, তেজপাত, শুকান জলকীয়া আছে। এইটো কেৰাহীত অকণমান তেল দি লওঁ। পাঁচফোৰণ দি লৈছোঁ। তেলখিনি গৰম হৈ যোৱাৰ পিছত পাঁচফোৰণ, তেজপাত, পিঁয়াজ, শুকান জলকীয়া, নহৰু, পিঁয়াজখিনি ভালদৰে লৰাই ল'ম। ভালদৰে ভাজ খাব লাগিব। ভাজা হৈ গ'ল পিঁয়াজখিনি, পিঁয়াজ, নহৰু। ইয়াত নিমখ দি লৈছোঁ। নিমখ, হালধি। নিমখটো সোৱাদ অনুযায়ী ল'ব। তাৰপিছত ভালদৰে লৰাই দিব। ইয়াত মেৰিনেট কৰি থোৱা মাংসখিনি দি দিছোঁ। ভালদৰে লগাব। লগাই থাকিব ভালদৰে। লগতে আলুখিনি দি দিছোঁ। বাহিৰত বৰষুণ আহি আছে। ক'লা কচু দি দিছোঁ। ক'লা কচু মাংসখিনি ভালদৰে লৰাব। ঢাকন দি দিছোঁ। ভালদৰে লৰাই চাব। ঢাকন দিয়াৰ পিছত তেনেকুৱা হৈছে। বহুত টাইম ভাজিব লাগিব। লৰাই থাকিব লাগে। লাগি নধৰিবৰ কাৰণে অকণমান পানী দি দিছোঁ। উতলিবৰ কাৰণে ভালদৰে থৈ দিম। এইফালে মাটিমাহ আমাৰ কচুটো ৰেডি হৈ গ'ল। থেংক ইউ।